আমি ক্লাছ 10 যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এইটো আছিল আমাৰ ৰুম। নমস্কাৰ সকলোকে, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আৰু আজি লৈ আহিছোঁ মোৰ স্কুলখনলৈ, পাঠশালা শংকৰদেৱ। আৰু যোনে যোনে শংকৰদেৱত পঢ়িছে তেওঁলোকৰ কাৰণে এইটো বহুত বেছি ভাল লাগিব মানে ভিডিঅ'টো চাই পেলাই, কাৰণ আমি পঢ়ি থকা স্কুলখন এতিয়া ইমান বেছি চেঞ্জ হৈ গৈছে। গতিকে গোটেইখিনি এবাৰ দেখাব চেষ্টা কৰিম, কাৰণ ময়ো নিজে বহুত বছৰৰ মূৰত আহিছোঁ। গতিকে মই নিজেও চাওঁ, আপোনালোককো দেখাম। বলক ভিডিঅ'টো চাই থাকিব। কিমান যে মেমৰি আছে, প্ৰায় 12 বছৰ এখন স্কুল, কিমান মেমৰি থাকিব পাৰি ভাবকচোন। আজি মানে আহি কিবা এটা ভাল লাগি গৈছে, মানে প্ৰত্যেকটা জেগাতে গৈ গৈ মই চাই আছোঁ। এইটো আছিলে আমাৰ ক্লাছ 10ত, আমি ক্লাছ 10ত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এইটো আছিলে আমাৰ ৰুম। ইপিনে চিৰি ওপৰলৈ যায় আৰু এইটো আমাৰ ৰুম আছিলে। এতিয়া বাৰু আচাৰ্যসকলৰ জিৰণি কোঠা, কিন্তু আমি যেতিয়া পঢ়ি আছিলোঁ এইটো ৰুম আছিলে। এটা বস্তু দেখাম আপোনালোকক, চাব নেকি? আমি 2014 বৰ্ষত 2015 বৰ্ষত আমি মেট্ৰিক দিছিলোঁ, আৰু ডিষ্টিংশ্যন যোনে যোনে পাইছিলে ধুনীয়াকৈ ফটো ইয়াতে লগাই থৈছে। গতিকে দেখাই আছোঁ ৰ'ব। এয়া 2015 বৰ্ষ, সেইজনী মই। তো চিৰিয়াখানা, এখন খেলাঘৰ, পূৰা চেঞ্জ হৈ গৈছে। আমি যিটো পঢ়ি আছিলোঁ সেই সময়ৰ স্কুল হয় নাই এতিয়া। ইফালে এইটো মিউজিয়াম, বস্তু সংগ্ৰহালয়। এয়া দেউতাই পূৰা নিজে বনাইছে ন, গোটেইখিনি বস্তু কালেক্ট কৰি পেলাই ধুনীয়াকৈ। কিবা ক'বা? এইটো শিশুবিলাকৰ আচলতে তেওঁলোকক পাঠদান কৰাৰ বিভিন্ন মাধ্যম। বিদ্যাভাৰতীয়ে শিশু বাটিকাত 12 শৈক্ষিক ব্যৱস্থা দিছে। 12 শৈক্ষিক ব্যৱস্থাৰ ভিতৰত চিত্ৰপুথিভঁৰাল, মিউজিয়াম, কলাশালা, কাৰ্যশালা, প্ৰদৰ্শনী গৃহ, বিজ্ঞানশালা, খেলঘৰ, তৰণতাল, চিৰিয়াখানা, বাগিচা, খেলপথাৰ ইত্যাদি 12টা শৈক্ষিক ব্যৱস্থাৰ যোগেদি পাঠদান কৰা হয়। আৰু ইয়াত দুটা ব্যৱস্থা আছে। এইটো প্ৰদৰ্শনী তথ্য বুলি দিয়া আছে, প্ৰদৰ্শনীৰ কাৰণে কিছু কিছু সামগ্ৰী, আৰু এইফালে বস্তু সংগ্ৰহালয়, পৌৰাণিক সামগ্ৰীখিনি ইয়াত যোগান ধৰা হৈছে। এয়া মুখা, চিত্ৰপুথিভঁৰাল, আৰু চিত্ৰপুথিভঁৰালত বিভিন্ন চিত্ৰ ইয়াত মজুত ৰখা আছে, আৰু সেই চিত্ৰবিলাকৰ যোগেদি শিশুবিলাকক পাঠদান কৰা হয়। যেনে মহৎলোকৰ চিত্ৰ, বিভিন্ন মাধ্যমৰ চিত্ৰ, ফল মূল পাচলি ইত্যাদি কৰি ইয়াত দিয়া আছে। বিভিন্ন কাহিনী চিত্ৰ, কাহিনী চিত্ৰ দিয়া আছে, শহাপহু আৰু কাছৰ, এই কাহিনীবিলাকৰ মাধ্যমেদি তেওঁলোকক পাঠদান কৰা হয়। ছবি আৰু কাহিনী একেলগে পাঠদান কৰা হয়। এইখিনি বিজ্ঞানৰ, এইখিনি হৈছে কলাশালা। কলাশালা মানে হাতেৰে তৈয়াৰ কৰা কলাত্মক দিশবিলাক, ছাত্ৰ ছাত্ৰীসকলেও নিজে নিজে তৈয়াৰ কৰা, আৰু কিছু কিছু কলাত্মক দিশবিলাক ইয়াত ৰখা আছে। গতিকে কলাশালা হাতেৰে তৈয়াৰ কৰা সামগ্ৰীবিলাক প্ৰায় মুখা, বিভিন্ন মুখা, বিভিন্ন বাঁহৰ সঁজুলি, কাঠৰ সঁজুলি,
এইবিলাক কপাহেৰে তৈয়াৰ কৰা এটা এটা চিত্ৰ, থাৰ্মোকলেৰে কৰা চিত্ৰ। এইটো কলম, আমি পেলাই দিয়া কলমবিলাকৰ যোগেদি এই চিত্ৰটো প্ৰস্তুত মানে এখন পেইণ্টিং কৰিছোঁ। দিয়া চলাই কাঠিৰে আমি এইটো এটা ঘৰ তৈয়াৰ কৰিছোঁ। তেনেকৈ বিভিন্ন বস্তু ইয়াত ৰখা হৈছে। তাৰে ভিতৰত হেণ্ড পাপেট আছে, মানে হাত পুতলা, হাতেৰে ইয়াক নচুৱাব পাৰি, কথা ক'ব পাৰে ইয়াত। গতিকে বিভিন্ন ধৰণৰ এনেকুৱা মাস্ক ব্যৱহাৰ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ উপযোগী কৰি তেওঁলোকৰ যাতে মনোৰঞ্জন হয় এনেকুৱা ধৰণৰ কথা ক'ব পাৰে, বিভিন্ন ভংগীমাৰে তেওঁলোকৰ কথা কৈ দিয়াচোন একবাৰ দেখাই দিয়া গোটেইটো, মানে কেনেকৈ কথা কয় সি পাপেটটোৱে। এইটো এটা চৰাইৰ পুতলা, গতিকে চৰাই হিচাপে ইয়াক উপস্থাপন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক। ছাত্ৰ ছাত্ৰীসকলে গম নাপাব যে ক'ৰ পৰা শব্দটো ওলাইছে। আচলতে যিজনে নচুৱাব তেওঁ শব্দটো কৰে, কিন্তু মুখৰ পৰা মুখ বন্ধ কৰি কথাবিলাক ক'ব। ভাল লাগিছে দেই আজি, ইমান ধুনীয়া লাগিছে তোমালোকৰ। এনেকৈ তেওঁলোকৰ ইয়াৰ যিটো কণ্ঠস্বৰ, সেই কণ্ঠস্বৰটো দিবলৈ চেষ্টা কৰা যায় আৰু ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ পায়। এনেকৈ হাত পুতলা ব্যৱহাৰ কৰি পাঠদান কৰা হয়। বিজ্ঞানৰ সামগ্ৰী ৰাখিছোঁ, যদিও বিজ্ঞানশালা নহয়, আমি সংৰক্ষণৰ কাৰণে ইয়াত বিজ্ঞানৰ সঁজুলি ৰাখিছোঁ। যেনে ইয়াত ৰকেটবিলাক আছে, মংগলযান, চন্দ্ৰযান, এনেকুৱা ধৰণৰ যানবিলাক ইয়াত ব্যৱহাৰ কৰা হৈছে, ইয়াত ৰখা হৈছে। যিমানখিনি যান ইতিমধ্যে ইণ্ডিয়াই বাহিৰ কৰিছে, এৰি দিছে, সেই গোটেই যানবিলাক ইয়াত ৰখা আছে। ছিষ্টেম ছাত্ৰ ছাত্ৰীবিলাকে বনাইছে, ছ'লাৰ ছিষ্টেম। এইটো ছ'লাৰ ছিষ্টেম, এইটো ডাঙৰকৈ ছ'লাৰ ছিষ্টেম কৰা আছে এটা। ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শনীমূলকভাৱে ছ'লাৰ ছিষ্টেমবিলাক এনেকৈ কৰে। গতিকে সংৰক্ষণৰ কাৰণে ইয়াতে ৰাখিছোঁ। আচলতে এইটো বিজ্ঞানশালাত থাকিব লাগে। আৰু গোটেই বেৰবিলাকত বিভিন্ন ধৰণৰ ছবি, জন্তু জানোৱাৰ, চৰাই, মাছ, এইফালে ফল মূল আছে, এইফালে ফুল, সেইফালে পাচলি, আৰু বিভিন্ন আকৃতিবিলাকো ইয়াত অংকন কৰা আছে। এইবিলাক ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা আলোচনী, বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা আলোচনী এনেকৈ তেওঁলোকে প্ৰস্তুত কৰিছে সুন্দৰভাৱে। এইখনৰ নাম উত্তৰণ দিছে। তেওঁলোকে এনেকৈ সুন্দৰভাৱে ইয়াত হাতে লিখা আলোচনী এইবিলাক প্ৰস্তুত কৰি উলিয়াইছে। বিভিন্ন ছবি, বিভিন্ন ধৰণৰ ফটো ইয়াত ব্যৱহাৰ কৰি হাতে লিখা আলোচনী এইবিলাক নতুন কনচেপ্ট এটা, ধুনীয়া কনচেপ্ট। প্লাছ শিশুসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে আৰু এটা নতুন কাম কৰে। মই ইয়াত তেওঁলোকক এইটো এটা সুবিধা কৰি দিওঁ যাতে তেওঁলোকে উদ্ভিদৰ বিষয়ে অতি সহজে জ্ঞান লাভ কৰিব পাৰে। কি উদ্ভিদ ক'ৰ পৰা সংগ্ৰহ কৰিব, কি উদ্ভিদৰ কেনেকুৱা পাত, উদ্ভিদৰ চিনাকি হয়। পাতবিলাক সংগ্ৰহ কৰাৰ লগে লগে উদ্ভিদৰ চিনাকি হৈ যায়। আমি ইয়াত এনেকৈ উদ্ভিদবিলাক, পাতবিলাক আনি পেলাই ইয়াত শুকাই এনেকৈ আঠা লগাই ৰাখোঁ, যাৰ ফলত নেকি তেওঁলোকে এই উদ্ভিদবিলাক চিনাকি হয়। ইয়াত লিখা আছে যে অপৰাজিতা ফুলৰ পাত, অপৰাজিতা ফুলৰ পাত। এইটো দিয়া আছে ভেদাইলতাৰ পাত। ভেদাইলতাৰ পাতনো কেনেকুৱা, তেওঁলোকে উদ্ভিদৰ সম্পূৰ্ণ চিনাকি হৈ যায় ইয়াতে। বৰ সুন্দৰভাৱে এলবাম তৈয়াৰ কৰে। লিখিছে এনেকৈ আমৰ পাত, ৰক্তজবৰ পাত, বেল পাত, বিভিন্ন উদ্ভিদৰ পাতবিলাক। যিমানখিনি পাত আমাৰ পায় আৰু ইয়াতে এভেইলেবল, যিমানখিনি পোৱা যায় থলুৱাভাৱে হওক নাইবা তেওঁলোকে ফুৰিবলৈ গ'লে ক'ৰবাত এনেকুৱা দেখিলে নতুন বস্তু
এই গোটেইখিনি বস্তু তেওঁলোকে সংগ্ৰহ কৰি আনি পেলাই এনেকৈ এটা এলবাম তৈয়াৰ কৰে, যিটো এলবামৰ জৰিয়তে তেওঁলোকৰ এইটো পাতৰ এলবাম বুলি কোৱা হয়, উদ্ভিদৰ পাতৰ এলবাম। তেওঁলোকৰ চিনাকি হয়, লগতে নজনা বস্তুটো জানিবলৈ সুবিধা হয় উদ্ভিদ সম্পৰ্কে। বহুত বেছিয়ে চেঞ্চ পাইছোঁ, মানে আমি যিখন য'ত পঢ়িছিলোঁ মানে তাতকৈ মানে একদম ট'টেলি চেঞ্চ। আৰু এটা বস্তু দিওঁ দেখাওঁ আপোনালোকক। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া অকল ক্লাছ 10লৈকে আছিলে, এতিয়া আপোনাৰ হাই ছেকেণ্ডেৰী মানে 11-12 আহিলে, গতিকে তাৰ কাৰণে নতুন বিল্ডিং ইপিনে বনাইছে, আপোনালোকক দেখায়। ইয়াতে আগতে পথাৰ আছিলে, য'ত আমি ধৰি লওক শাৰীৰিক যিবিলাক আছিলে আমি কৰিছিলোঁ ব্যায়াম কিবাকিবি। তো এতিয়া এইখন আপোনাৰ 11-12ৰ কাৰণে নতুনকৈ বনালে। এইখন ষ্টেজ আপোনালোকক আগৰ পৰা দেখাই আছোঁ ৰ'ব। এইখন বৰ্তমান এতিয়া পাৰ্মানেণ্ট ষ্টেজ। আমি পঢ়ি থাকোঁতে এইখন পাৰ্মানেণ্ট নাছিলে, এতিয়া ধুনীয়াকৈ বনাই দিলে পূৰা। আৰু এয়া গোটেই পৰিৱেশটো যোনে যোনে পঢ়িছিলে পূৰা একদম মেমৰি ৰিকল হৈ যাব। আমাৰ সেইটো আছিলে ক্লাছ 9ৰ ৰুম, ইপিনে আছিলে ক্লাছ 10ৰ ৰুম। মানে এটা কিবা বেলেগ ধৰণৰ ফিল এটা হৈ গৈছে মানে চাই পেলাই। পতাকাখন নাই বাৰু এতিয়া, যিহেতু বন্ধ স্কুল, গতিকে ওলাই থৈছে। আৰু ইপিনে এইটো আমাৰ মন্দিৰটো মা সৰস্বতীৰ, আৰু এইখনে ফিল্ড য'ত আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰিছিলোঁ। ইমান যি ফূৰ্তি কৰিছিলোঁ আমি স্কুলত, গালি খাইছিলোঁ, মাৰ খাইছিলোঁ, তাৰপিছত আমি ফূৰ্তি কৰিছিলোঁ, চবখিনি একদম পূৰা ৰিকল হৈ গৈছে। বিৰাট ভাল লাগিছে মানে আজি বহুত বছৰৰ মূৰত আহিলোঁ। 2019 নে 20 আছিলে বাৰু ৰূপালী জয়ন্তী, তেতিয়া আহিছিলোঁ, তাৰপিছত অহাই নাছিলোঁ, আজি আহিলোঁ। বিৰাট ভাল লাগিলে, একদম পূৰা পৰিৱৰ্তন, বিৰাট মানে এটা বেলেগ ধৰণৰ ভাল লাগিছে। আৰু ইমান ধুনীয়াকৈ গোটেই স্কুলখন ডেভেলপ হোৱা দেখি আৰু বেছি ভাল লাগিছে।